সকলোকে পিংকিছ কিটচেনলৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলোবোৰে ভালে আছে। আজি মই আপোনালোকৰ আগত অন্য এটা একেবাৰে চিম্পল আৰু একেবাৰে সহজ ৰেচিপি এটা লৈ আহিছোঁ। সেইটো হৈছে লাই শাক ভাজি। খাবলৈও খুবেই ভাল লাগে আৰু বনাবলৈও একেবাৰে সহজ। তেনেহ'লে বলকচোন চাওঁ কেনেদৰেনো বনালোঁ। ৰেচিপিটো বনাবৰ বাবে মই ইয়াতে 3 মুঠি লাই শাক লৈ লৈছোঁ। এইখিনি মই ভালদৰে ধুই কাটি লৈছোঁ আৰু মোৰ লাই শাকখিনি একেবাৰে কোমলীয়া হয়। তাৰে লগতে মই ইয়াতে 2টা পিঁয়াজ আৰু 2টা আলু লৈ লৈছোঁ। এই ভাজিখনত আলু দিলে খাই খুবেই ভাল লাগে। আৰু তাৰে লগতে মই ইয়াতে 3টা কেঁচা জলকীয়া লৈ লৈছোঁ। তাৰে পাছত মই গেছটো অন কৰি কেৰাহী এখন বহাই দিছোঁ। তাতে মই তেল দি দিছোঁ আৰু তেলখিনি ধুনীয়াকৈ গৰম হৈ অহাত প্ৰথমতে মই ইয়াতে কাটি লোৱা আলুখিনি দি দিছোঁ আৰু তাৰে পাছত মই লগতে পিঁয়াজ আৰু জলকীয়াখিনিও দি দিছোঁ। এতিয়া মই এইখিনি একেবাৰে ধুনীয়াকৈ ভাজি থাকিম। এয়া চাওক, অলপ সময়ৰ পাছতেই মোৰ আলুখিনি কিছু ভজা হৈ গৈছে। এতিয়া মই ইয়াতে সোৱাদ অনুসৰি নিমখ আৰু অকণমান হালধি গুড়ি দি দিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই দিছোঁ। আকৌ মই এইখিনি কিছু সময়ৰ কাৰণে ভালদৰে ভাজি ল'ম। অলপ সময়ৰ পাছতেই মোৰ আলুখিনি খুবেই ধুনীয়াকৈ ভজা হৈ গৈছে। এতিয়া মই ইয়াতে কাটি লোৱা শাকখিনি দি দিছোঁ আৰু প্ৰথমতে মই কিছু সময়ৰ কাৰণে এনেধৰণে গেছৰ ফ্লেমটো হাইত ৰাখি শাকখিনি মই ভালদৰে ভাজি থাকিম আৰু শাকৰ পানীখিনি কমি আহিলে মই গেছৰ ফ্লেমটো ল'ত ৰাখি একেবাৰে ধুনীয়াকৈ সিজি যোৱালৈকে মই ভাজি থাকিম। এতিয়া মই এইখিনি ধুনীয়াকৈ লৰাই ভাজি আছোঁ। এয়া দেখিছেনে, মোৰ শাকৰ পানীখিনি কমি আহিবলৈ ধৰিছে। এনেতে মই গেছৰ ফ্লেমটো ল'ত ৰাখি এনেধৰণে মই মাজে মাজে লৰাই এইখিনি মই ভাজি আছোঁ আৰু মোৰ শাকখিনি একেবাৰে কোমলীয়া হয়, সেইবাবে মই ঢাকনি লগোৱা নাই। আপোনালোকৰ যদি অকণমান ডাঠ হয় তেনেহ'লে ঢাকনিখন লগায়ো দিব পাৰে। এয়া চাওক, অলপ সময়ৰ পাছতেই আমাৰ একেবাৰে টেষ্টি লাই শাক ভাজিৰ ৰেচিপি একেবাৰে ধুনীয়াকৈ ৰেডি হৈ গৈছে। দেখিছেনে, শাক আৰু আলুখিনি খুবেই ধুনীয়াকৈ সিজি আহিছে। আপোনালোকে এনেধৰণে বনাই গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰিব। খাবলৈ সঁচাকৈ খুবেই ভাল পাব। আৰু এনেধৰণে শাকত আলু দি দিলে শাকৰ সোৱাদ দুগুণ বাঢ়ি যায়। আৰু আজিৰ যদি ৰেচিপিটো চাই ভাল পালে তেনেহ'লে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলটোলৈ আপোনালোকে নতুন আহিছে তেনেহ'লে ছাবস্ক্ৰাইবো কৰি দিব। তেনেহ'লে অন্য এটা ৰেচিপি লৈ আকৌ লগ পাই আছোঁ। তেতিয়ালৈ বাই বাই।